হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে বেংগলুৰুৰ নাৰায়ণা হেল্থ কেয়াৰত। দৰাচলতে কি হৈছে অখিল গগৈৰ? তেওঁ সম্পূৰ্ণ সুস্থ হৈ আগৰ নিচিনাকৈ ঘূৰি আহিবনে অসমৰ ৰাইজৰ মাজলৈ? সকলো প্ৰশ্নৰ উত্তৰ আজি দি আছোঁ এই নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অখিল গগৈৰ স্বাস্থ্যৰ সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব আৰু ঋষি এণ্ড আপনি চেনেলত যিসকল নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অখিল গগৈৰ স্বাস্থ্যৰ বিষয়ে তেখেতৰ সতীৰ্থ দেৱাংগ সৌৰভ গগৈয়ে কি বুলি ক'লে চাওঁহক এই নতুন ভিডিঅ'টোত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এই ভিডিঅ'টো 3 নৱেম্বৰ অৰ্থাৎ যোৱাকালি আপলোড কৰা হৈছিলে। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে সকলোকে অনুৰোধ কৰোঁ যে এই ভিডিঅ'ত মই কোৱা সম্পূৰ্ণ কথাখিনি শুনিহে যাতে আপোনালোকে আপোনালোকৰ মতামত আগবঢ়ায়। সম্পূৰ্ণ কথাখিনি নুশুনাকৈ মতামত আগবঢ়ালে আমাৰো দুখ লাগে, কিয়নো অখিল গগৈ যাতে অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে আমিও তাৰে কামনা কৰোঁ। এতিয়া চাওঁ হওক অখিল গগৈৰ স্বাস্থ্যৰ সবিশেষ খবৰ। আজি তেওঁৰ অস্ত্ৰোপচাৰৰ বিষয়ে জনাইছে তেওঁৰ সতীৰ্থই। আমি আশা কৰিছোঁ যাতে অখিল গগৈ অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। এতিয়া চাওঁ হওক তেওঁৰ সতীৰ্থই কি বুলি ক'লে। ছুপ্ৰাভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত আক্ৰান্ত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক কালি পুৱা বেংগালুৰু নাৰায়ণা হেল্থ চিটিত ভৰ্তি কৰা হৈছিল। অসমৰ পৰা বহু শুভাকাংক্ষী আৰু সাংবাদিক বন্ধুৱে আমাক যোগাযোগ কৰি আছে তেখেতৰ স্বাস্থ্যৰ খবৰ লোৱাৰ বাবে। তথাপিতো বহু লোকক আমি ফোনযোগে উত্তৰ দিব পৰা নাই। তাৰোপৰি কৰ্ণাটক আৰু তামিলনাডুত কৰ্মৰত বহু সংখ্যক লোকে চিকিৎসালয়লৈ আহি তেখেতক লগ কৰিব বিচাৰিছিলে, সাক্ষাৎ কৰিব বিচাৰিছিলে। তথাপিতো বেছি সংখ্যকে তেখেতক সাক্ষাৎ কৰিব পৰা নাই চিকিৎসালয়ৰ বিভিন্ন ৰুলৰ বাবে, বিভিন্ন নিয়মৰ বাবে। তাৰ বাবে সেয়েহে আমি সকলোখিনি তেখেতৰ শুভাকাংক্ষী ক্ষমাপ্ৰাৰ্থী, ওচৰত ক্ষমাপ্ৰাৰ্থী। হৃদৰোগ বিশেষজ্ঞ ডক্টৰ শশা শংকৰ মায়া আৰু ডক্টৰ কপিল কুমাৱাটৰ অধীনত ইতিমধ্যে কালিৰ পৰা তেখেতৰ সকলোখিনি ডায়েগনচিছ সম্পন্ন হৈছে। আজিও এটা টেষ্ট আছিল, সেইটোও সম্পন্ন হৈছে। এতিয়ালৈকে আমাক জানিবলৈ দিয়া অনুসৰি তেখেতক কাইলৈ পূৰা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব। অসমবাসীৰ যি মৰম আৰু আশীৰ্বাদ তাৰ বাবে অখিল গগৈ ডাঙৰীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ।